everyone. Good morning. Good morning. প্ৰথমতে প্ৰথমতে আমাৰ ইউটিউব চেনেলটোলৈ আমাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো। স্বাগতম জনালোঁ। আপোনালোকে যদি যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। সৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ। ভালকে কোৱা আকৌ। নমস্কাৰ। নাম গান এটা গাই দিয়াচোন। পুলি কেইটাটি কতে আছিলি পৰ্বৰ বাহাৰ নিজৰা ইপাই কলি গাই দিয়া ধুনীয়াকে। সুন্দৰতা ফুল বুজি আছে নাচনি বন্দি দুনিয়াই আছে নাগাম বুলি নকবা বেয়া পাব চিৰদিন কাৰণে বিদায় ল'ব। কিন্তু কামৰ মাজতে ল'ৰা ছোৱালীকো অলপ সময় দিব লাগে, সেইটো কাৰণে ল'ৰাটোৰ লগত অলপ ধেমালি কৰিলো আৰু পিছলৈকে কি কৰি থাকো আৰু কি কৰি যাম সকলো আপোনালোকৰ হাতত দেখাই। যদি ৰাতিপুৱাৰ পৰা কৰিবলগীয়া কামখিনি কৰি আজৰি হৈ এতিয়া যাওঁ তাঁতশাললৈ, মানে তাঁতখনে ফুল কৰি আছো, আধা কৰা হৈ গ'ল আৰু কৰিম কি ফুল বাচিছো আজি এতিয়া দেখাম দেই। আৰু মোৰ লগত যাবিনে বৰমাৰ ঘৰলৈ? যাবিনে নাযা? ফোন নাই কৰা নহয়, ভিডিঅ'হে কৰিছো। চাই থাকা আকৌ ভিডিঅ'হে বনাইছো। তুমি ৰিয়ান দাদাৰ লগত উমলি থাকিবা দেই। থাকিবানে সৰু? আমি ক'লে যাওঁ, তাঁত ববলৈ যাওঁ আকৌ। দাদা পাৰিছেনে নাই পৰা? কেলে ইমান গধুৰ দাঙিবলৈ দিছে? সঁচাকে ঘৰ লাগিব মানে ঘৰ বনাব পাব, হেৰি কৰিব নেকি? ঘৰ কি সোমাবই নেকি বুঢ়া বয়সত? চব দেখাই দিছো আৰু কি কৰি আছে। পাৰিছো ৰাইজে কি কয় আৰু ৰাইজে কি কয় ভালকে বাচিব আকৌ, বেয়া কৰি নিপেলাব আকৌ দেই মোক বুলি। ধুনীয়াকৈ পেলাওক। কৰিছো আৰু তাঁতশাল আহি পালোহি। তাঁতশালত ফুল কৰি আছো, ফুল বাচিছো পুৰা। এইটো কি ৰং বুলি কয় জানো? ষ্টিল কালাৰ বুলিয়ে কৈছো। ষ্টিল কালাৰ সৰিয়হ ফুলীয়া আৰু বগা ফুল বাচিছো। মানে কেনেকুৱা হৈছে ক'ব দেই। পুৰুষসকলে ইমান নাজানিব, বেয়া হলেও ভাল বুলিয়ে কৈ দিব, কিন্তু মহিলাসকলেতো জানিব ন এইটো কালাৰ এইটো ফুলে কেনেকুৱা লাগিছে। কিছুমানে মোক কৈছে বেয়া লাগিছে, কিছুমানে কৈছে ভাল লাগিছে। আনে যিয়ে নকওঁ কিন্তু মই মোৰ পচন্দৰে বাচিছো বাৰু। তথাপিতো জনাবচোন কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। কালাৰ যে সেইটো কাৰণে কিছুমান কালাৰ ফুল বাচিলে মানে নিজিলিকে মানে। তাৰপিছত আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। যাব পৰা আহি তাই ওলালো ফুৰিবলৈ যাবলৈ। মানে বাইদেউ এজনী বহুত দিনৰ পৰা ফোন কৰি আছিলে, কিবা বস্তু এটা লৈ যাব লাগে বোলে, দি থৈ আহিব কৈছে। আহিব নহয় তেওঁ গা বেয়া, মানে সেইটো কাৰণে বস্তুটো দি থৈ আহোঁ কৈছে না আহোঁতে। একদম ধুনীয়া জনী হৈ আহিছে। দোকানত সোমালা যে ভিডিঅ' কৰি আছে। কেনি যোৱা? ধুনীয়া লাগিছে। আৰু কথা
পালোহি মেইন ৰাস্তা, মানে যোনটো ৰাস্তা অৰুণাচললৈ যায়, চিলাপথাৰ হৈ অৰুণাচললৈ যায়, সেইটো ৰাস্তা পালো। আমাৰ নিশ্চয় কাষতে চিলড্ৰেন পাৰ্ক বনাই আছে দেই। এইখন পাৰ্কখন চাওক, দেখাই দিছো, কি ধুনীয়া লাগিব এটা সময়ত। এটা ধুনীয়া পৰিৱেশ। কেতিয়াকে যে হয় আৰু দেই পাৰ্কখন। হয়, বনাই আছে, হোৱাগে নাই এতিয়ালৈকে। এতিয়া আমি আহি আছো পাহাৰৰ ওচৰত পাবহি হৈছে। কি এটা সুন্দৰ পৰিৱেশ, আপোনালোকে চাবচোন, কেতিয়াবা আহিব এইটো চাইডে। মালিনী থান নাম শুনিছে চাগে, মালিনী থানৰ পাই মালিনী থানৰ ওচৰতে হয় নিকাবালীতেতো মালিনী থান আছে বাৰু। নিকাবালী চহৰখন যামগৈ এতিয়া। চহৰখনৰ পৰিৱেশটো চাব, লগতে ওপৰতে পাহাৰখন, কি ধুনীয়া এটা পৰিৱেশ। এয়া পালোহি নিকাবালী চহৰ। অলপ পাহাৰখন চাই যাব, দেখাই আছো। চহৰতে থকা চহৰ, এইটো এটা ইমান বেয়া ৰাস্তা নহয়। আজি পৰিবলগীয়া মানে এইটো ৰাস্তা। কেতিয়াকে যে চৰকাৰে ভাল কৰে দেই। ফণি ধৰি গৈছে, কেনেকুৱা লাগি গৈছে স্কুটি ওপৰলৈ উঠাওতে। নিকাবালী চহৰখনতে আছে এইটো ৰাস্তা, মেইন হেৰিয়তে। মানে বেয়া, মানে ওপৰলৈ চাওক পাহাৰৰ দৃশ্য। বহুত ভাগৰ লাগি গ'লগৈ দেই, ইমান বেয়া ৰাস্তা। মানে ৰাস্তাটো নদী বুলি ক'লেও বেয়া নহয়ে চাগে, এখন নৈয়ে বৈ আহিছে নেকি। সেইটো ওলাই আহিছে সেইপিনৰ পৰা, সেই কালভাৰটোৰ তলেদি পানী ওলাই আহিছে। নদীয়ে হৈছেগে চাগে ৰাস্তা গৈ। তলত পৰিব লাগিলে মজা ওলাব। স্কুটি ঠেলাইছো, মানে কি হ'ল, এইডোখৰ তললৈ পৰিব লাগিলে ডাঙৰ কথা হ'ব নহয়, মৰিমেই চাগে। আজিতো পৰিবলগীয়া, দিনটো বেয়া আছিলে নেকি। ৰাস্তাটো বৰ ভয়ংকৰ মানে, দেখিছে নহয় ৰাস্তা। এই ৰাস্তাটোৰ কাৰণে আহিবলৈ বেয়া লাগে এইডোখৰ জেগালৈ। ইভাগে ভাল লাগে পাহাৰৰ পৰিৱেশ কাৰণে, কিন্তু এইটো চাইডে সোমাবলৈ মানে ইমানেই বেয়া ৰাস্তাটো। মানুহখিনি বহুত প্ৰব্লেম হৈ চাগে দেই। ঠেলক এনেই উঠি পেলাব পাৰি স্কুটিত। উঠিব পাৰিলে নহয়, ঠেলিব পাৰিব লাগিব। আজি ৰাস্তা, ভগৱান কসম দেই। আজি অৱস্থা, স্কুটি আনিব নোৱাৰিলো, এডোখৰতে থৈ আহিলো স্কুটিখন। এতিয়া খোজকাঢ়ি আহি আনিছো চব। এইবিলাক কিবা এটা আছে, দেখাব নোৱাৰি, দেখালে উৰি যাব মানে, এনেকুৱা বস্তু কি হ'ব বাৰু উৰি যোৱা বস্তু কি হ'ব পাৰে বাৰু। চৰাই জাতীয় হ'ব চাগে। দেখা কি গৈ পাই লওঁগে, যাৰ ঘৰলৈ আনিছো তাত ওলামগে, তেতিয়া দেখাই দিম। এই আঁতৰে দেখুৱাই নি কি বুলি ভাবিছে বাৰু, খাল বিল বুলি ভাবিছে ন। ৰাস্তাৰ মাজতে ইমান পানী। মানে সিহঁতৰ ঘৰ ৰাস্তাত ওলাই পিনে খাল। ঘৰত গৈ বাইদেউহঁতৰ ঘৰত গৈ ভিডিঅ' বনোৱা নহ'ল, কাৰণ বাইদেউহঁতৰ গা ভাল নাই, খবৰ ল'বৰ কাৰণে আহিছিলে। সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। বাইদেউৰ সৈতে অলপ বহি পিনে কথা পাতিলোঁ। তাৰপিছত বাইদেউহঁতৰ ফুলৰ বাগানখন কি ধুনীয়া লাগিছে দেখি। ধুনীয়া ফুল ৰুইছে দেই। এই গোলাপ ফুল ফুলি আছে। ফুলখিনিকে দে। লৰিবৰ পৰা আহিলোঁ ঘৰলৈ বুলি কৈ আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আৰু বহুত বেছি নেদেখাওঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব।